আসসালামু আলাইকুম। আজি আপোনালোকৰ মাজলৈ নাৰিকলৰ কেক ৰেচিপি এটা লৈ আহিলোঁ। নাৰিকলৰ কেক মই কেনেদৰে বনালোঁ আহকচোন চাওঁ। তাৰ বাবে মই এয়া চেনি লৈছোঁ। এইটো কাপৰ জোখত আধা কাপ চেনি আৰু 3 চামুচ ঘি লৈছোঁ। ডাঙৰ চামুচেৰে আপোনালোকে 3 চামুচ ৰিফাইন দিলেও হ'ব। আৰু এয়া গাখীৰ লৈছোঁ। এই কাপটোৰ জোখত আধা কাপ। ঘি বা ৰিফাইনটো অলপ কম পৰিমাণে দিব লাগে, কাৰণ বহুত বেছি দিলে খাবলৈ ভাল নালাগিব, তেল তেল লাগিব পাৰে, কাৰণ নাৰিকলতো এটা তেল থাকে যিহেতু। এই নাৰিকলো সেই কাপৰ জোখতে আধা কাপ দিছোঁ আৰু সেইটো কাপৰ জোখতে একাপ ময়দা দিছোঁ। আধা কাপ নাৰিকল, আধা কাপ চেনি আৰু 3 চামুচ ঘি আৰু 1 কাপ ময়দা আৰু আধা কাপ গাখীৰ একেটা কাপৰ জোখতে দিছোঁ। আৰু ইয়াত মই এইখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ। মিহলাই লৈ ইয়াত মই অকণমান ফুড কালাৰ দিছোঁ। ফুড কালাৰ নিদিলেও হৈ যায়, সৰু বাচ্চা থাকিলে ফুড কালাৰ দিলে খাবলৈ ভাল পায়। এয়া কালাৰিং হয় যিহেতু, এইখিনি মই ইয়াত গুলপীয়া কালাৰ দি এনেদৰে ধুনীয়াকৈ ভালদৰে মিহলি কৰি এইখিনি মই ইয়াত দি দিম। এইটোত মই অলপ ঘি সানি লৈ এই পেপাৰ এখন দি দিছোঁ। দি ইয়াত মই এইখিনি দি দিছোঁ। মগজদাৰা কেইটামান দিছোঁ, আপোনালোকে বেলেগ ড্ৰাই ফ্ৰুটছ দিলেও হ'ব। এইখিনি মই 180 ডিগ্ৰীত অভেনত বেক কৰিছোঁ। এয়া এনেদৰে তলৰ ফালেও দেখুৱাইছোঁ, ওপৰৰ ফালেও দেখুৱাইছোঁ। ধুনীয়া স্পঞ্জি হৈছে। এয়া মই কাটোতে ধৰিবই পাৰিছে, বহুত বেছি স্পঞ্জি হৈছে, খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এনেদৰে আপোনালোকে নাৰিকলৰ কেক ঘৰতে বনাই চাব। নাৰিকলেৰে নৰ্মেলি লাড়ু, পিঠা এইবোৰ খোৱাই হয়, কিন্তু এনেদৰে কেক বনাই চাব, বহুত বেছি সোৱাদ লগা হয়। আৰু নতুন নতুন ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব।